হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া যাব ওলাইছোঁ টাউনলৈ। এই লগৰ এটা দোকানত সি অকলে আছে যে, এতিয়া আমনি লাগিছে ৰুমত সোমাই তালৈকে যাব ওলাইছোঁ। অলপ গৈ থাকোঁ। এতিয়া ৰাস্তা খালী এতিয়া, বৰষুণ দি পৰিছে। এনেকৈ গৈ আছোঁ অকলে খোজকাঢ়ি। এতিয়া STC চিনেমাখন পামগৈ এতিয়া। এই থানা চাইডে আহি পালোহি। আজি ইমান ভিৰ নাই, অলপ খালী দেখিছোঁ। আৰু অলপ আছে পামগৈ। অলপ আছে ভিতৰত আছে দোকানখন না। সি বাহিৰতে আছিলে ওলাই, এতিয়া ভিতৰলৈ সোমাই আহিলে। আহি পালোহি। সি পূৰা বহি আছে, মোবাইল টিপি। কোনোবাই যদি তিনিচুকীয়া আহে ইয়াত সোমাব দোকানখনত। পৰ্ক পেটিছ, চিকেন পেটিছ, বিস্কুট আৰু এই পেটিছ, আইচক্ৰীমো পাব। খালি বৰ লাজ কৰিছে কেমেৰাত ওলাবলৈ। ওচৰতে আছে তিনিচুকীয়া টাউনত, এই তেতিয়া মাৰ্কেটৰ ওচৰত দোকানখন। মই অলপ বহিছোঁ। সি হিচাপ কৰি আছে, কাষ্টমাৰ আহিছে, বস্তু দি আছে। এতিয়া পূৰা হিচাপ কৰাত লাগিছে। ইয়াত এতিয়া 10টা বজাত থাকিম। দুটা একেলগতে যাম 10টা বজাত। ভিডিঅ' বনাব ইমান ভালকৈ নাজানো, অলপ লাজ লাগে। ভাবি আৰু অলপ বনাইছোঁ আৰু আপোনালোকে লাইক কমেণ্ট দিব। আৰু যোনে মোৰ ফেচবুক পেজটো ফ'ল' নকৰে প্লিজ ফ'ল' কৰি দিব। আৰু মোৰ ইউটিউব চেনেল এটাও আছে গৌতম শইকীয়া বুলি, তাত গৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই।